নমস্কাৰ বন্ধুসকল, মোৰ এই খেতি দিহা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক এই পাণ খেতিৰ বিষয়ে, যোনটো খুটি পাণ বুলি কোৱা হয়, এই পাণ খেতিৰ বিষয়ে আপোনালোকক অলপ কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক অলপ জনাব বিচাৰিছোঁ। এয়া মোৰ পাণ আজি লগোৱা প্ৰায় 1-1.5 মাহ আপোনাৰ পাৰ হৈ গৈছে। এতিয়া পাণৰ আপোনালোকে ইয়াৰ গ্ৰোথটো চাব পাৰে যে বহুতখিনি ওপৰৰ পৰা প্ৰায় 1-1.5 ফুট ওপৰলৈ পাণ গছবিলাক উঠিছে। তো ইয়াত আপোনালোকে কেনেদৰে পাণৰ লতাসমূহ এই মাটিত আপোনালোকে কৰিব পাৰে, তো তাৰ এটা ধুনীয়া আপোনালোকক ভিডিঅ' দিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু পাণৰ এই লগোৱা যিটো পদ্ধতি, সেই পদ্ধতিটো মই আপোনালোকক জনাব বিচাৰিছোঁ। তো ইয়াতো মই কিছুমান পাণৰ লতা লগাইছোঁ আৰু এইখিনি হৈছে আপোনাৰ প্ৰায় আজি 1-1.5 মাহ দিন হৈ গৈছে এইখিনি পাণৰ, আৰু এইখিনি প্ৰায় আজি 25 দিনমান হৈছে, 1 মাহ হোৱা নাই। ইয়াত মই এনেদৰে পাণৰ লতা কিছুমান ইয়াত ৰুই থৈছোঁ। তো এইখিনি গ্ৰোথ লাহে লাহে চাব পাৰে, অলপ অলপ বাঢ়িছে, এইখিনিও বাঢ়িছে, এইবোৰ লাহে লাহে উঠিছে, এইবোৰ বাঢ়িছে। এনেধৰণে মই খুঁটিবিলাক দি ৰাখিছোঁ, কিন্তু যেতিয়া ইয়াৰ গ্ৰোথটো অলপ ডাঙৰ হ'ব বা 1-1.5 ফুট হ'ব, তো তেতিয়া আপোনালোকে এনেধৰণৰ খুঁটি আপোনালোকে নিৰ্মাণ কৰিব লাগিব। খুঁটিবিলাক এনেকৈ দিব লাগিব, খুঁটি পুতি দিলে খুব ধুনীয়াকৈ ওপৰলৈ উঠাত পাণৰ লতাডালৰ সুবিধা হ'ব। এইটো দেখিছে আগটো কেনেদৰে ওপৰলৈ উঠি আহিছে, আৰু ইয়াতো দেখিছে লাহেকৈ ইয়াত বগাব, আৰু তেতিয়া পাণটো আচলতে ছিঙিবলৈ, পাণখিলাহেঁত ছিঙিবৰ কাৰণে খুব সুবিধা হ'ব। আচলতে মোৰ ইয়াতো ওপৰতো এইবিলাক পাণ গছেই আছে, কিন্তু ইয়াত ছিঙাৰ সুবিধাটো নহয়। আচলতে খুব ওপৰলৈ উঠিব লাগে, তো উঠাত অলপ অসুবিধা হয় কেতিয়াবা বৰষুণ দি থাকিলে। তো পাণৰ যদি বিক্ৰীৰ বাবে আপুনি কৰিব বিচাৰিছে, তেন্তে এনেধৰণে আপোনালোকে পাণ খেতি কৰিলে খুব লাভান্বিত হ'ব। এই খুটি পাণৰ উপৰিও মই কিছুমান তামোল গছত ইয়াত পাণ দিছোঁ, এনেকৈ ওপৰলৈ উঠিছে বহুতখিনি। আৰু এনেকৈ পাণ গছ আপোনালোকে যদি তামোল গছত দিয়ে, খুব সোনকালে গ্ৰোথটো বৰ ভাল হয়, খুব ডাঙৰ ডাঙৰ হয় পাণখিলাহেঁত। আপোনালোকে দেখিছে যথেষ্ট এখন ডাঙৰ পাণ, এনেকৈ গ্ৰোথবিলাক খুব সোনকালে বাঢ়ে পাণ গছৰ। তো এই আপোনালোকৰ ঘৰত যদি এনেকুৱা ধৰণৰ পাণ আছে, ধৰি লওক ডাঙৰ গছত দি থোৱা, তো এই ডাঙৰ গছৰ পাণৰ যিডাল শিপা মই আপোনালোকক দেখুৱাইছোঁ, ইয়াত আপোনালোকে দেখিছে যে পাণ গছজোপা, এইজোপা হ'ল আপোনাৰ তলৰ পৰা ওপৰলৈ যোনডাল আপোনাৰ উঠি গৈছে। ইয়াত আপোনালোকে দেখিছে কেইবাটাও আগ আছে। ইয়াত আপোনাৰ 1, 2, 3, 4 এনেকৈ বহুত আগ থাকে। তো আগবিলাকৰ আপোনালোকে কি কৰিব, এই আগৰ যিডাল আপোনাৰ আগৰ পৰা প্ৰায় 4-5 পাতমান তলত এনেকৈ শিপা কিছুমান ওলায়। তো এই শিপাডাল আপোনালোকে কি কৰিব, এই শিপাটো আপোনালোকে ইমানতে কাটি দিব। ইয়াত আপোনালোকে এনেকৈ কাটি দিব, কাটি এই শিপাটো আপোনালোকে লৈ ল'ব। এই শিপাটো এনেকুৱা ধৰণৰ শিপাটো আপোনালোকে লৈ ল'ব। এইটো আচলতে পাণৰ আগ হয়। আৰু ইয়াত কিছুমান আপোনালোকে দেখিব, ইয়াত যে সৰু সৰু কিছুমান কিছুমান আপোনালোকে শিপা দেখিছে নহয়, এইবিলাক শিপাবিলাক এনেকুৱা ধৰণৰ আচলতে আগ হ'ব লাগে পাণৰ। সেই আগটো আপোনালোকে যদি ধুনীয়াকৈ অলপমান কোমল মাটিত, আচলতে মই আপোনালোকক দেখুৱাই আছোঁ পদ্ধতিটো, এনেকৈ মাটিটো অলপ কোমল কৰি ল'ব। কোমল কৰি মেলি আপোনালোকে, মাটিটো বহুত টান হৈ আছে এতিয়া, আপোনালোকক দেখাবৰ কাৰণে মই এই মাটিডোখৰ অলপ কোমল কৰি লৈছোঁ। এই কোমল মাটি অলপ কৰি লোৱাৰ পাছত ইয়াত আপোনালোকে পানীৰে অলপ বোকা টাইপৰ কৰি দিব। মাটিটো অলপ বোকা টাইপৰ কৰি দিব। বোকা টাইপৰ কৰাৰ পিছত এই মাটিটো এনেকৈ ভালকৈ সেনাই ল'ব। তো এই মাটিটো সম্পূৰ্ণ বোকা হোৱাৰ পাছত এনেকৈ বোকা হোৱাৰ পাছত এই যোনডাল লতাডাল, এই লতাডালৰ আপোনালোকে আগটো উলিয়াই ৰাখিব, আৰু আগটো উলিয়াই ৰাখি ইয়াক এনেকৈ আপুনি দবাই ইয়াক এনেদৰে বোকা মাটিৰে লেপথেপিয়া কৰি আপোনালোকে পুতি দিব। আৰু চাব যে ইয়াৰ আগটো এনেদৰে ওলাই থাকে। আগটো ওলাই থাকে মানে ইয়াৰ পৰা প্ৰায় আপোনাৰ এসপ্তাহমানৰ পাছত ইয়াৰ পৰা এই যোনটো আপোনালোকৰ কুমলীয়া যোনটো আগ লতাটো আছে, এই লতাটো আপোনালোকৰ তেতেৰি যাব এইটো, আৰু ইয়াৰ পিছত শুকাই যাব, আৰু ইয়াৰ পৰা নতুন আপোনালোকৰ কুঁহি আপোনালোকে দেখিবলৈ পাব। তো পাণ ৰোৱাৰ পদ্ধতি এইটোৱে আচলতে। আৰু বেলেগ পদ্ধতি থাকিব পাৰে, মই সবিশেষ ইয়াৰ বিষয়ে নাজানো, কিন্তু মই যিদৰে কৰি আহিছোঁ আজিলৈকে, তো
পাণ ৰোৱাৰ মই এইটো এটা সহজ পদ্ধতি আপোনালোকক আজি দেখুৱালোঁ। এইটো আপোনালোকে যদি আপোনালোকে পাণ খেতি কৰোঁ বুলি ভাবে এনেদৰে, তো আপোনালোকে এই ধৰণে পাণ খেতি কৰিব পাৰে। তো মোৰ ইয়াত বহুতখিনি পাণ উঠিছে, প্ৰায় 200-300 মান পাণ লতা মই লগাইছোঁ। তো ইয়াৰ গ্ৰোথ খুব ধুনীয়া হৈছে। ইয়াত অলপমান শুকান গোবৰ ইয়াত দিয়াৰ প্ৰয়োজন আছে, কিন্তু মই দিব পৰা নাই। খুব সোনকালে দি ইয়াক আৰু ওপৰলৈ এনেধৰণৰ মই চাং বান্ধি দিছোঁ আচলতে, খুটি পুতি। তো পাণবিলাক ছিঙিবলৈ তেতিয়া খুব সুবিধাজনক হয়। তো এনেধৰণে আপোনালোকে পাণ খেতি কৰিব পাৰে। তো আজিলৈ ইমানেই, ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টোৰ পৰা পাণ খেতি কৰিম বা কৰিব বুলি ভাবিছে, তেন্তে আপোনালোকে এই ধৰণে পাণ খেতি কৰিব পাৰে। তো ধন্যবাদ।